Hello everyone, welcome to my YouTube channel Let's Know. দৰ্শকসকল আজি মোৰ এই ভিডিঅ'টিত আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ গুৱাহাটী মহানগৰীৰ পাণবজাৰ স্থিত এই বৃহদাকাৰ দীঘলী পুখুৰীটো। দৰ্শকসকল দীঘলী পুখুৰী এটা এনেই ঐতিহাসিক গুৰুত্বপূৰ্ণ পুখুৰী আৰু ই আহোমসকলৰ ৰাজত্বৰ এটা সোণালী দিনৰ পৰিচায়ক। দৰ্শকসকল দীঘলী পুখুৰী গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ পাণবজাৰ অঞ্চলত অৱস্থিত আৰু ই প্ৰায় 16 পৰা 18 বিঘা ভূমি অঞ্চল জুৰি ব্যাপী আছে। দৰ্শকসকল কথিত আছে যে পুৰণি প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ৰজা ভগদত্তই তেখেতৰ একমাত্ৰ দুহিতা ভানুমতীৰ স্বয়ম্বৰ সভাৰ সময়ত এই বৃহদাকাৰ পুখুৰীটো খনন কৰিছিল। দৰ্শকসকল ই ৰজা ভগদত্তৰ দুহিতা প্ৰেমৰ এক অপূৰ্ব চানেকি। দৰ্শকসকল পূৰ্বতে এই বৃহদাকাৰ আৰু আয়তাকাৰ যি দীঘলী পুখুৰী সি ব্ৰহ্মপুত্ৰৰ ওচৰলৈকে ব্যাপী আছিল, কিন্তু ব্ৰিটিছসকলৰ ঔপনিৱেশিক শাসনৰ দিনত ইয়াৰ উত্তৰৰ অঞ্চল কিছু মাটিৰে পূৰ্ণ কৰি তাত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰিছিল আৰু পিছলৈ তাত আৱৰ্ত ভৱন সজাইছিল। দৰ্শকসকল বৰ্তমান এই দীঘলী পুখুৰী এটা অসম পৰ্যটনৰ এটা উৎকৃষ্ট উৎস আৰু ইয়াতে দৰ্শকসকলে আহি ইয়াত সৌন্দৰ্য উপভোগ কৰিব পাৰে আৰু লগতে ইয়াৰ নিৰ্মল পানীত তেখেতসকলে ব'টিং আদি কৰিব পাৰে। দৰ্শকসকল ইয়াৰ লগত এটা নৈসৰ্গিক দৃশ্য থকা এখন উদ্যান আছে আৰু ইয়াৰ দুয়োপাৰে অসংখ্য প্ৰায় 100 বছৰ গৰকা বহু বৃহদাকাৰৰ গছ আছে, যিয়ে নেকি গুৱাহাটীৰ পৰিৱেশ সেউজীয়া কৰি ৰখাত তেনেই অৰিহণা যোগাইছে। দৰ্শকসকল দীঘলী পুখুৰীৰ উত্তৰৰ পাৰত এটা যুদ্ধ স্মাৰক সজাইছে আৰু ইয়াৰ দৃশ্যও তেনেই মনোমোহা আৰু দীঘলী পুখুৰীৰ যি নৈসৰ্গিক দৃশ্য এই যুদ্ধ স্মাৰকো তেনেদৰে বৃদ্ধি কৰিছে। দৰ্শকসকল দীঘলী পুখুৰীৰ উদ্যান, দীঘলী পুখুৰীৰ যি পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিছে, তাৰ দ্বাৰা চৰকাৰেও বহুখিনি অৰ্থ সংগ্ৰহ কৰিব পাৰিছে। দৰ্শকসকল আহক অৱসৰ বিনোদনৰ বাবে আমি দীঘলী পুখুৰীলৈ যাওঁ আৰু তাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰোঁ। ধন্যবাদ।